হেল্ল' এভৰিৱান, লিছাছ কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ আলু চপ অথবা কৰ্ণফ্লেক্স চপ কেনেকৈ বনাই তাৰ ৰেচিপিটো লৈ আহিছোঁ। তাৰ কাৰণে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব প্ৰথমতে চাই লওঁ আহক। তাৰ বাবে আমাক প্ৰয়োজন হ'ব আলু, বাদাম, কেইটামান কেঁচা জলকীয়া, কৰ্ণফ্লেক্স, ময়দা আৰু নৰসিংহৰ পাত। প্ৰথমতে আমি এতিয়া আলুকেইটা বইল কৰি লওঁ। এতিয়া আলুৰ বাকলিখিনি মই গুচাই ল'ম আৰু আলু বাকলিখিনি গুচাবৰ কাৰণে মই এইটো দুভাগ কৰি লৈছোঁ যাতে বাকলি গুচোৱাত সহায় হয়। আলু বাকলিখিনি গুচাই লোৱাৰ পিছত মই এতিয়া ইয়াত কেইটামান কাটি থোৱা কেঁচা জলকীয়া আৰু নিমখ, অলপ জিৰা পাউডাৰ, অলপ ৰেড চিলি পাউডাৰ এড কৰি দিছোঁ আৰু এইখিনি মই ভালদৰে মেছ কৰি ল'ম। মই এইখিনিত অলপমান নৰসিংহ পাত এতিয়া এড কৰি দিম। ইয়াত এতিয়া বাদাম কেইটামানো এড কৰি দিম। মই এইখিনি এনেকুৱা আকৃতি কৰি ল'ম। আপোনালোকে বিচাৰিলে গোলো কৰি ল'ব পাৰে। দেখিবলৈ পাইছে? মই তেনেকুৱা আকৃতিৰে গোটেইকেইটা কৰি ল'ম। এইকেইটাত এতিয়া ভালদৰে ময়দাখিনি সানি ল'ম। ময়দাখিনিত মই এতিয়া অলপমান পানী মিক্স কৰি ল'ম। এইখিনি বেলনা মাৰিৰে গুৰি কৰি ল'ম। এইকেইটা ময়দা পানীখিনি ভালদৰে লেটিয়াই ল'ম। লেটিয়াই লোৱাৰ পিছত আপোনালোকে কৰ্ণফ্লেক্সখিনি ভালদৰে গুৰি কৰাৰ পিছত এইখিনি সানি দিব আৰু চাব যাতে ভালদৰে কৰ্ণফ্লেক্সখিনি লাগি ধৰে। আধা ঘণ্টাৰ কাৰণে ৰাখি দিম যাতে কৰ্ণফ্লেক্সখিনি ভালদৰে লাগি ধৰে। আধা ঘণ্টা হোৱাৰ পাছত এতিয়া এটা গৰম কেৰাহীত ৰিফাইন তেল দি এইকেইটা ভাজি ল'ম। দেখিবলৈ পাইছে ব্ৰাউন কালাৰ হৈ গৈছে, মানে এইকেইটা ভাজি হৈ গ'ল। আমি এইকেইটা এতিয়া এক চাইডে ৰাখি দিম। এতিয়া মই এইকেইটাও ভাজি ল'ম। গোটেইকেইটা ভাজি হোৱাৰ পাছত মই এনেদৰেই প্লেট এখনত সজাই ল'লোঁ। আপোনালোকেও এনেদৰে ঘৰতেই বনাই খাবচোন আৰু কেনেকুৱা পালে মোক জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।